হোৱাটছআপৰ ভিডিঅ' মিছ নকৰিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টা বাটনটো প্লিজ টিপিবলৈ নাপাহৰিব। তহঁতে আছাতে আছো দেউতাই এটা মোক নতুন মোবাইল দিলে ৰ চাও তো কি মোবাইল দিছে আছো এইটো আৰু কি মোবাইল আমাৰ ঘৰৰ কাম কৰা মানুহজনেও এনে মোবাইল ব্যৱহাৰ নকৰে। হ'ব দে ভাই আমি দুখীয়া মানুহ হ'ব দে মোৰ কাৰণে এইটোৱে যথেষ্ট। তই এটা দামী মোবাইল ল'ব লাগিছিল কাৰণ যিহেতুকে আমাৰ লগতে থাক নহয় জানো। তাকতো কৈছিলোৱে দামী মোবাইল কিনিব দেউতাৰ হাতত চোন পইচাই নাথাকে দেউতাই মোক এইটোৱে মোবাইল দিলে। দে ভাই নতুন মোবাইলটো ল'লে আমাক কিবা এটা পাৰ্টি দি আৰু হ'ব দে মোৰ হাতত 200 টকাই আছে আজি মোৰ হাতত অলপে পইচা আছিল বেলেগ দিনা পাৰিলে খুৱাম দে। मेरे दिल की ये दुआ है कभी दूर तू न जाए तेरे কিমানো আৰু কাম কৰিম তোৰ লগত তলত আৰু চলিটো ক'ৰবাত গ'ল দুপৰীয়া হ'ল আহিয়ে পোৱা নাই চলিটো চাকৰি কৰিলে ভাল হ'ব আৰু এই অকণমান ফুৰিবলৈ ওলাই গৈছিলোঁ। আজিকালি হৈছে দিনকাল বেয়া ক'ত যা তোলৈ চিন্তাই হৈছে। দেউতা তই দিয়া মোবাইলটোৰ কাৰণে মোক লগৰবোৰে ঠাট্টা কৰে অ'। সকলোৱে ঠাট্টা কৰিব আমি যে দুখীয়া বাবা কাষৰ মানুহে আমাক দুখীয়া বুলি ঠাট্টা কৰে আমি যে সৰু মানুহ। হ'ব দে ডাঙৰ হৈ ভাল কাম কৰিম তই ডাঙৰ মোবাইল ল'ব পাৰিবি এতিয়া আমাৰ দুমেঠে খাবৰ কাৰণে চিন্তা হৈছে ঘৰত ভাত বাৰীটো তই খা গৈ যা বাবা। मेरे दिल की ये दुआ है कभी दूर तू न जाए तेरे बिना ৰাজ আজিও আহিলে কামুৰিবলৈ। কিয়ে ভাই তহঁতৰ কি খবৰ? অ ভাই আমাৰ খবৰ ভালেই মোক কালি দেউতাই এখন নতুন কাৰ দিলে। নাই খবৰ বয়াই দে কলেজৰ নামভৰ্তি কৰিবলৈ পইচা যোগাৰে হোৱা নাই। এতিয়া আমি কি কৰিব লাগে? মই ভাবিছিলোঁ তহঁতৰ পৰা কিবা সহায় পাওঁ নেকি সেইবাবে আহিছিলোঁ দে। নাই নাই তোক আমি আকৌ সহায় কৰিব নোৱাৰিম তই আমাৰ লগত মিলা নেকি তই হ'লি এটা দুখীয়া ঘৰৰ ল'ৰা। নোৱাৰো তোক আমি সহায় কৰিবলৈ। মই কিন্তু তহঁতক প্ৰত্যেকটা বিপদতে সহায় কৰি আহিছোঁ কিন্তু তহঁতে আজি মোক বিপদৰ সময়ত এৰি গ'লি। মই আজি তহঁতৰ বন্ধুত্ব চিনি পালোঁ। ৰাজা তোৰ আমাৰ লগত চেণ্ডাৰ নিমিলে। হ'ব দে আজিৰ পৰা তহঁতৰ দৰে মোক বন্ধুত্ব নালাগে। হ'ব দে মই যাওঁ দে। যাবলৈ দি সিয়াক ইয়াৰ নিচিনা দুখীয়া বন্ধু নালাগে আমাক। ব'ল এতিয়া এইবিলাক বাদ দি আমি গাড়ী পাৰ্টি কৰোঁ ব'ল। ব'ল। जो आई যদি ৰাজ তই কেনেকৈ সলনি হৈ গ'লি? এয়া মোৰ দেউতা। হয় নেকি? কেনেকৈ সলনি হ'ল শুনা। এদিন ৰাস্তা দি গৈ আছিল ৰাস্তাৰে গৈ থাকোঁতে এজন মানুহক লগ পালে ভদ্ৰ মানুহ সেই মানুহজনে তাক লৈ গ'ল লৈ যোৱাৰ পিছত তাৰ ঘৰত কাম কৰিলে কৰি মাতে তেওঁ চাকৰি কৰে তেওঁৰ লগত অফিচত গৈ মাতে এনেকৈ এদিন তেওঁক চাকৰিটো দিলে দিয়াৰ পিছত এতিয়া ধনী মানুহ হৈ গ'ল। হৈয়ে দাওক আমাৰে ভুল। এদিন তোমালোকে এই সৰু মোবাইলটো লওঁতে তোমালোকে ঠাট্টা কৰিছিলা যে আমাৰ লগ নহবি। আজি তহঁতক দেখাব মোৰ লাজ লাগিছে মোৰ ল'ৰা আজিকালি চাকৰি কৰে তহঁতলৈ মোৰ ঘৃণা জাগ্ৰত হৈছে। এয়াই বন্ধুত্ব নেকি? খুৰা আমাৰ বহুত ডাঙৰ ভুল হৈছিল আমাক প্লিজ ক্ষমা কৰি দিয়ক। তোমালোকে এওঁক ঠাট্টা কৰিব নালাগিছিল মোৰ ল'ৰাই এতিয়া ডাঙৰ চাকৰি কৰে তোমালোকক ক্ষমা কৰি দিব নোৱাৰিম তোমালোকে বেয়া নাপাবা। তোমালোকৰ ষ্টেটাছ আমাৰ লগত নিমিলে এতিয়া আমি বহুত ডাঙৰ মানুহ বন্ধুৰ মূল্য সদায় বন্ধুৱে জানে। তোমালোকে ইয়াক বেয়া কাম কৰিছা আৰু দ্বিতীয়দিন এনেকুৱা কাম নকৰিবা। তোমালোকে বন্ধুৰ মূল্যই বুজি নাপালে এতিয়া তোমাৰ লগত থাকি লাভ নাই। আমি যাওঁ এতিয়া গুড বাই। जो आई যদি বাৰু ৰাজক এনেকুৱা কৰিব নালাগিছিল দেই বহুত বেয়া লাগিল। তাৰ দেউতাকে বহুত ডাঙৰ এটা উপদেশ দি গ'লে আমাক। এতিয়া ভাই আজিৰ পৰা এতিয়া কোনো বন্ধুক এনেকৈ ঠাট্টা নকৰা সকলোৱে মিলি থাকিবি। যাওঁ বল।
হাই গাইস যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঘণ্টা পাতি যদি টিপিবলৈ নাপাহৰিব একদমেই নাপাহৰিব আমি এই ভিডিঅ'টোৰ পৰা এটা মেছেজ দিব খুজিছোঁ যে কোনেও যাতে ধনী দুখীয়া বুলি কাকো ঠাট্টা নকৰে তাৰ মাজত ভেদাভেদ নানে তাৰ কাৰণে আমি ভিডিঅ'টো দিলোঁ গাইছ জয় অসম